বৰ্তমান ধেৰ পাৰ্টি ওলাইছে এতিয়া বৰ্তমান বিজেপি আছে কংগ্ৰেছ আছে আৰু বেলেগ বেলেগ পাৰ্টি বি আছে বিজেপিতটো এবাৰ ভোট নিদিওঁ এবাৰ ভোট নিদিওঁ তেতিয়া কাফালে দিবলৈ মন বিচাৰে কংগ্ৰেছতে দিম কংগ্ৰেছত দিব বিজেপিত নিদিওঁ কাৰণ কেলৈ বহুতবাৰ মই ফৰ্ম চৰ্ম দিছোঁ কৰিছোঁ অৰুণোদয় চৰুণোদয় একো নেপাওঁ নেমেলোঁ কিবা লেট্ৰিঙো বহুত ফৰ্ম চৰ্ম দিছোঁ চৰকাৰে সুবিধা দিছে বুলি কৈছে কিন্তু আমি একো পোৱা নাই যেতিয়া সেইকাৰণে এইবাৰ নিদিওঁ ঠিক আছে তেতিয়া কংগ্ৰেছতে বি মানে কেণ্ডিডেটটো মানে 5-6জন মান ওলাইছে সেই ভিতৰত আপোনাৰ কাফালে মানে দিবলৈ মন বিচাৰিছে আমি আকৌ ইমান বিশেষকৈ নাজানো নহয় এতিয়া অকল ৰেংমাদাকহে চিনি পাওঁ আমাৰ ইয়াত ৰেংমাদা আহিছে কাৰণে ৰেংমাদাকে দিম বাই চান্স ৰেংমাদা যদি টিকেট নাপালে আৰু কাফালে দিবলৈ বিচাৰে তেতিয়া দাদাকে সুধিম দাদাই য'ত দিবলৈ কয় আৰু হ'লেওতো দিয়াটো কংগ্ৰেছতে দিম তাৰমানে আপুনি ৰেংমাদা ফালে বহুত ভাল পায় বিজেপিত নিদিওঁ একদম ডাইৰেক্ট কথা এইটো বিজেপিত হ'লে ভোট নিদিওঁ আগৰ পৰা দিলোঁ একদম পদুম ফুল বোলা বোকাত পৰি থকাৰ পৰা তোলা লিখীয়া হ'ল কিন্তু হ'লেও আমি একো পোৱা নাই তেনেকৈ অকল চাউলকেইটা পালোঁ বুলি ক'লেই নহ'ব নহয় চাউলো আগতে 35 কেজি পাওঁ এতিয়া কাটি দিলে 14 কেজি চাউল পাওঁ চাউলটোও কাটি দিলে ডেইলি কৰি ডেইলি খোৱা সেই এতিয়া অকল তেল নিমখকেইটাৰ লগত চলি থাকিব নোৱাৰোঁ নহয় আজি ওলাই ক'ৰবাত যদি ফৰ্ম এখন দিবলৈ যাওঁ তাতো 2-3বাৰ অৰুণোদয়টো দিছোঁ তাতো নেপাওঁ লেট্ৰিঙৰ ফৰ্ম চৰ্ম দিছোঁ ক'ৰবাত জ্বলি যায় কিবা কয় সেয়াও পোৱা নাই এনেকৈ হ'লে কেনেকৈ হ'ব একো এটা সুবিধাও নাপাওঁ পানীকণ পাইছোঁ বাৰু কাৰেণ্টৰ বিলটো সেই ইমানেই তো ৰেংমাদা ফালে কাৰণে আপুনি মানে টিকেট দিব লাগে বুলি বিচাৰিবলৈ মন আছে নেকি আছে দাদাই পালে ভাল পাওঁ ঠিক আছে লগত আমি গৈয়ে আহিছোঁ ৰেংমাদাৰ লগত আমি একদম গুৱাহাটীত গৈ আহিছোঁ একদম পূৰা হেৰিয়ক মানে গামোচা চামোচা মই পিন্ধাই আহিছোঁ আমিতো ৰেংমাদাৰ লগতে পূৰা মানে যদিও কেনেবাকৈ টিকেটটো কেঞ্চেল হ'ল বুলি ক'লেও আমিতো কেতিয়াও বিজেপি ফালে নহ'ব লাগিলে ঘৰতে আমি বহি থাকিব নিদিব কাকো মানে আপোনাৰ ভোটটো যেনে হ'লে বি আপোনাৰ কংগ্ৰেছ ফালে দিব একদম কংগ্ৰেছ ফালে দিব আমি কংগ্ৰেছ ফালে দিব পিছত ক'ব নহয় ৰেংমাদাই বোলে এইটো কৰক এইটো কৰিলে বোলে এইটো অলপ মোৰ লগত হেৰি হ'ব তেতিয়া বোলে ডিছকাছ হ'ব নাজানিলে আমি সুধি ল'ম আমি কৈ আছোঁ দাদা আপোনাৰ ঘৰ গুচি যাম আমি কিমান ঘৰ গুচি যাম আপুনি ক'ব এইটো কৰিব লাগে আমি একদম তো কংগ্ৰেছ কাৰণে আপুনি কিহৰ কাৰণে ভাল পায় এইটো কৈ দিব কিহৰ কাৰণে মানে কংগ্ৰেছ কিহৰ কাৰণে ভাল পাওঁ দেই বিজেপিক আমি বেয়া পাওঁ একো এটা এতিয়া কৈ গ'ল নহয় একো এটা ঘৰ নাই এখন ৰেচন কাৰ্ড নাই অৰুণোদয় নেপাওঁ ইবা ফৰ্ম দিব চব কাটা হ'ব তাত ক'ব কি হ'ল বাইদেউ আমিতো ঠিকেই দিওঁ আপোনালোকৰ তলৰ মানুহে জানো কি কয় এনেকৈ ক'ব আৰু কাক ধৰিম ইদিনা সেইফালে যাম সেইফালে গ'ল 100 টকা এইফালে যাম গ'ল 200 টকা এইফালে গ'ল যাম 50 টকা বা ইমান ঘূৰিব লাগেনে কিছুমানকেইটা আকৌ বুঢ়াইকেইটা বহি বোলে ঘৰত চব পাই থাকে আমি কেলৈ নাপায় ইমান ঘূৰিলেও নাপায় সেইটো কাৰণে আমি এইবাৰ একদম কংগ্ৰেছতে দিম ৰেংমাদাই মানে যদিও কিবা হৈ যায় টিকেট নেপায় তেতিয়া আমাক কিবা ক'বতো ৰেংমাদাই তাত গ'লে কোনটো কৰিলে কি হ'ব সেইটো ডিছকাছ কৰিবতো যি হ'লে বি আপোনাৰতো ৰেংমাদাৰ লগতে থাকিব একদম ৰেংমাদাৰ লগতে থাকিব non nilikido lake bokasan el yang kangarlo do pani constituency along sido non people sini tung ladana ka humri ke bang ma puluk nang te non ladak do pani hawara long pen komat abang phu phansi non ke bang ji election na hut bang phu kilik long koma bang phu phansi ke support amunit ke ongma aning ke hang bang doma pen ko mama party phansi lang tum vote ki pijen ning ke hang mala bang solam abirta ahok pe abirta ki wanje phansi pini nitung manglo la pen ke ladak arada tuma phani tum karju ponje phani tum kachi sik pon pipod ma putang te non ke bang je election na hut lake ahok amunit long nang ji pusi rat atum pen alam do lasi laso putha ke tum rat atum phan ithi thini arju pi pon sinang kuma ta tum si kopi phan aparty phan ador ke sabot ki pija ning ke hang ma lasi jo non ni tum ladak tibokhet wararai loni tum nanglut pontang lo lapus ile tum korti tum hai tum arju pononang alang tum kumat phansi non katibokhet mla election na hut bang phukili kalong kumat bang phu phansi alang tum aning ki hangma la pelang tum pe ka chongwai ponji ma la sinon alang phan arju pon philanang dada apnar nam ki asile মোৰ নাম যোগেশ্বৰ গগৈ তেতিয়া এতিয়া ইলেকশ্যন আহিবলৈ আছে এতিয়া ইলেকশ্যনটো ওচৰ হৈ গ'ল তো আপোনাৰ হেদিনত ইলেকশ্যন সময়ত কাক ফালে ভোট দিবলৈ ভাবি আছে মই কংগ্ৰেছ দলৰ মানুহ যিহেতু গতিকে কংগ্ৰেছ দলৰ প্ৰাৰ্থী আমাৰ জয়কিষণ ৰেংমা তেখেতে এপ্লাই কৰিছে বুলি আমি গম পাইছোঁ গতিকে আমি তেখেতৰ ছাপোৰ্টাৰ আমাৰ অসমীয়া কমিউনিটিৰ ফালৰ পৰা ক'বলৈ গ'লে আমাৰ সৰহ ভোট তেখেতে পাব
হয় গতিকে তেখেতক টিকেট দিয়াটো নিশ্চিত হওক অসম প্ৰদেশ কংগ্ৰেছ কমিটি গৌৰৱ গগৈ তেখেতেও চিন্তা কৰক এবাৰ যদি টিকেটটো দিয়ে তেতিয়াহ'লে আমি জিকাটো নিশ্চিত বোকাজানেলে হয় তেতিয়া আপোনাৰ কি ভাল পাই কিনে তাকে মানে ভোট দিবলৈ বিচাৰিছে তেখেতে আচলতে আমি জনপ্ৰিয় বুলি ক'বলৈ যাওঁ জনপ্ৰিয় যেতিয়া হৈছে তেখেতে আজি ক'ৰবাত বেমাৰ হৈছে কিবা হৈছে যিকোনো সময়ত মৰা সকাম হ'লেও তেখেত অলপ খবৰ পালে আহি যায় সেইকাৰণে ৰাইজে খুব ভাল পাই থাকে তেখেতক মানে তাৰ ৰাইজৰ কাৰণে মানে কামটো বেছি কৰে হয় আৰু তেখেতে অকল আজিয়ে নহয় বহুত দিনৰ পৰা তেখেতে ৰাইজৰ মাজত সোমাই আছে সোমাই কাম কৰি আছে মানে বিভিন্ন ধৰণৰ লগত যিবিলাক অচিনাকি আছিলে সেই অচিনাকিবিলাকৰ লগত এতিয়া একদম এটা ঘৰুৱা সম্বন্ধ ককা বাই নিচিনাকৈ মানে ঘূৰি থাকে তেতিয়া তাক কি পাৰ্টিতে থাকি আছে এতিয়া এইটো জয়কিষণ ৰেংমা তেখেত কংগ্ৰেছ দলীয় নেশ্যনেল কংগ্ৰেছ দলৰ প্ৰাৰ্থী তেখেত সেইটো কাৰণে আমি নেশ্যনেল দলতে আছোঁ কংগ্ৰেছ দলতে আছোঁ আৰু কংগ্ৰেছ দলৰে কাম কৰি যাম আমি সেইটো কাৰণে আমি এটা অনুৰোধ কৰিছোঁ শুনিবলৈ পাইছোঁ প্ৰিয়ংকা বাইদেউ আহিছে স্কেনিং কমিটিৰ পৰা গুৱাহাটীত গতিকে প্ৰিয়ংকা বাইদেউলৈও আজি মেডিয়া যোগে বিশেষ অনুৰোধ কৰিছোঁ আমি তেখেতক টিকেটটো দিব লাগে যদি টিকেটটো তেখেতে পায় নিশ্চিত তেওঁলোকে চিন্তা কৰিব নালাগে আৰু আমি ওলাই গুচি যাম এইটো 100%। যদি ৰেংমা দা যদি টিকেট পায় তেতিয়া সি জিকিবলৈ আপুনি মন আশা আছে নিশ্চিত মই কৈ আছোঁ নহয় নিশ্চিত তেখেত জিকিব আৰু আমি কথা দিব পাৰোঁ এইটো মানে জিকিব বুলি যদি কেণ্ডিডেট তেতিয়া কিমান কি নাজানো যদি বেলেগে পায় তেতিয়াহ'লে কিন্তু আমাৰ সমাজৰ পৰা আমি হ'লে বেলেগ চিন্তা কৰিম এইটোতো ঘোষণা কৰি দিয়া হৈছে মোবাইলতে যদি বাই চান্স ৰেংমা দা যদি ৰেংমা ডাঙৰীয়া যদি টিকেট নাপায় তেতিয়া কাকফালে আপুনি ভোট দিবলৈ বিচাৰিব তেতিয়া হ'ব পিছত চিন্তা কৰিম এতিয়া নহয় এইটো সময়ত কেনেধৰণে যাব লাগিব এতিয়া নহয় আচলতে চিন্তা কৰাটো আপোনাৰ নাম জনাব যোগেশ্বৰ গগৈ মই আহোম মানুহ এইটো আমাৰ দেওপানী কনষ্টিটুৱেঞ্চি দিহিঙা গাঁও পৰে ভেষ্টটো দিহিঙা পৰে থেংক ইউ MLA ইলেকশ্যন আহিবলৈ আছে এই ইলেকশ্যনত আপোনাৰ কোন পাৰ্টি ফালে ভোট দিবলৈ মন বিচাৰে এতিয়া আমি কম নেকি আগৰ পুৰণা চৰকাৰকে হেৰি কৰিব লাগিব পুৰণা চৰকাৰ মানে কোন পাৰ্টি কংগ্ৰেছ পুৰণা চৰকাৰ আগৰ হয় নহয় বাৰু পুৰণা চৰকাৰ হয় আজিৰ দিনত ঢেৰ ওলাইছে BJP AJP কি সেইবিলাক কোনো কামত নাই নহয় হয় নহয় তো আপুনি কংগ্ৰেছ ফালে কিহৰ কাৰণে মানে ইমান ভাল পায় এইটো জনাই সেইটো এতিয়া মই কেনেকৈ ক'ম বাৰু কিবা কিবি সা সুবিধা পাওঁ হয় চৰকাৰ আগৰ পুৰণা চৰকাৰৰ ফালৰ পৰা সেইটো কাৰণে আমি আৰু কংগ্ৰেছতে যাবলৈ যাম মন আছে ন মানে কেণ্ডিডেটটো 5-6জন মান এতিয়া টিকেট খুজিবলৈ আছে তো কাক ফালে দিবলৈ মন আছে এতিয়া কোনজনে পায় তাকে দিব যে পায় সেইজনকে দিম আকৌ দেই আপোনাৰ নাম কি আছে মোৰ নাম ৰূপৰাম গগৈ এতিয়া ইলেকশ্যন আহিবলৈ আছে তো ইলেকশ্যন সময়ত কাক কি পাৰ্টি ফালে আপুনি ভোট দিবলৈ মন আছে আৰু কাক ফালে দিবলৈ মন আছে আপুনি মন কথাটো জনাই দিব আমাৰতো বোকাজান এলেকাটো আমাৰ এতিয়াতো বৰ্তমান MLAটো হৈ আছে আমাৰ ধৰি কিবা নোমল মমিন কিন্তু নোমল মমিনটো আমি এইটো ভোটটো নিদিওঁ আমি পুৰণা পাৰ্টি আমাৰ ককাৰ দিনৰ পৰা আমি কংগ্ৰেছতে ভোট পাওঁ এতিয়া আমি আৰু বিচাৰিছোঁ বোকাজান এলেকাটো মানে আমি বিচাৰিছোঁ বোকাজান সমষ্টিটো বিচাৰিছোঁ আমাৰ জয়কিষণ ৰেংমাক আমি মানে প্ৰাৰ্থী বিচাৰিছোঁ মানে নিৰ্বাচনৰ কাৰণে আমি জয়কিষণ ৰেংমাকে ছাপোৰ্ট কৰোঁ আমি কংগ্ৰেছতে ভোট মাৰিম বুলি ভাবি আছোঁ তো আপুনি কি ভাল পাই কিনি তাকে ভোট দিবলৈ মন আছে আপুনি এইটো কৈ দিব মানে এনেকুৱা মানে আমাক এনেকুৱা এজন প্ৰাৰ্থী লাগে মানে যে আমাৰ বোকাজান সমষ্টিত এনেকুৱা ভাল মানুহজন লাগে যে বোকাজান সমষ্টিত মানে অন্যান্য বহুত সুবিধা কিছুমান অসুবিধা হৈ আছে এই সুবিধাখিনিৰ কাৰণে মানে আমাক এই এনেকুৱা মানে এই জয়কিষণ ৰেংমাৰ নিচিনা মানুহ এজন 6জন আমাক প্ৰাৰ্থী লাগে মানে তেওঁ যদি টিকেটটো পায় তেওঁ একদম নিশ্চিন্ত আমি বোকাজান এলেকাৰ পৰা মানে আমি তেওঁক পঠিয়াব পাৰিম বুলি আমি ভাবিছোঁ মানে সেইটো কাৰণে মানে সা সুবিধাৰ কাৰণে মানে আমি এতিয়া BJP চৰকাৰটো আমি সা সুবিধা আমাৰ কম দি আজিকালি BJP ওলাই কাৰোবাৰ ৰেচন কাৰ্ড কাটি দিছে কিবা কৰিছে সেইটো কাৰণে মানে আমি জয়কিষণ ৰেংমাৰক আমি ছাপোৰ্ট কৰিছোঁ যে আমি জয়কিষণ ৰেংমাৰ আমাৰ বোকাজান প্ৰাৰ্থী MLA টিকেটটো পাব লাগে আৰু আমি ইয়াৰ পৰা পঠিয়াই দিব লাগে মানে কৰি পিনে ভাবিছোঁ মনত Tang tenang tu marju ponlong tang lo non la